স্বাগতম জানাইছো অন্য এটা ভিডিঅ'লে আৰু আজি বাৰু মোৰ নিচিনা কাৰ হ'ল জনাবচোন শুই উঠো মানে এইফালে নেটটো কাটিয়ে দিলে পিছে নেট কাটিলে যদিও হাতত যিহেতু কেমেৰাটো আছে গতিকে মোবাইলটো জিন্দাবাদ আৰু এইফালে ভাবিলোঁ দেওবাৰ বুলি আজিনো কেনেকৈ দিনটো ইণ্টাৰনেটৰ অবিহনে পাৰ কৰিলোঁ অলপমান ভিডিঅ' বনাই ছেভ কৰি থওঁ বহুদিনৰ মূৰত আজি এই কামটোলৈ মনত পৰিছে দেই যিহেতু নেটটো নাই কিনো কৰিম আৰু সেইপিনে কাম কৰি থাকোঁ মানে মায়ে ধুনীয়াকৈ ভাতকেইটা বাঢ়ি দিলেহি খাই ল'লোঁ তাৰপাছত আকৌ আহিলোঁ আমি টেঙাৰ জুতি ল'বৰ কাৰণে যিহেতু এইকেইটা দিনৰ ৰ'দ দিলে মানে টেঙাটোলৈ অলপমান বেছিকৈ মনত পৰে আৰু ববৌয়ে এইফালে পাত চাত কাটি ধুনীয়াকৈ আমাক ৰেডি কৰি দিছে আৰু মই টেঙাটো আগবঢ়াই দিছোঁ আমাৰ সংগীতা বাইদেউক কাটিবৰ কাৰণে সংগীতা বাইদেউ মানে এখেত মোৰ নবৌ হয় দেই সকলোৱে মোৰ ভ্লগত দেখি হয়তো চিনি পায়ে গৈছে আৰু মই কৈছোঁ যোৱা বছৰ এনেকুৱা দিনৰ ভ্লগ এটা বনাইছিলোঁ মনত পৰিছেনে তেতিয়াৰ পৰা অৱশ্যে মই অলপমান ভ্লগ বনোৱা মানে উৎপাতটো মোৰ অলপ বেছি হৈছে কিন্তু একো নাই কৰি ভাল পোৱা কামবোৰ মই সদায় কৰি যাম আৰু এইফালে আমি টেঙা চেঙা কাটি ৰেডি কৰিছোঁ আৰু এই ভোট জলকীয়াটো গোটেইটো দিলে কি হ'ব বাৰু অকণমান দিবা দেই গেজু নকৰিবা আকৌ এনেকৈ পাতত লৈ লৈ টেঙা খোৱাৰ মজাই বেলেগ অৱশ্যে অলপ দিনৰ পাছত ধাননি পথাৰত বহি খায়ো ভাল লাগিব আৰু এইফালে আমাৰ বৰ্তা চাওকচোন কেনেকৈ গৰুজনী কিমান ধুনীয়াকৈ ঘঁহি ঘঁহি গা ধুৱাই আছে দিনটো এইবিলাক চাই মেলি থাকোঁতেনে আধা বেলা গুচি গ'ল আৰু পিছবেলা সময়ত ভাবিলোঁ চাইকেলখন অকণমান চলাই আহোঁ যে মই ক'ৰবাত যোৱাৰ আগতে আমাৰ কিটু মহাশয় মোতকৈ আগবাঢ়িব ৰ'ব অকণমান স্পীডত দি চাওঁ এইবিলাক মৰম আচলতে কেতিয়াও পাহৰিব নোৱাৰা মৰম মানুহে অৱশ্যে পাহৰি গ'লেও জীৱ জন্তুৱে মৰম কেতিয়াও নাপাহৰে চাওকচোন বেচেৰাক মই এৰি থৈ আহিছিলোঁ বহুত দূৰতে আৰু সি একদম ফোপাই আহি মোক বিচাৰি পাই গ'লহি আৰু সন্ধিয়া চিধা পাই গ'লোহি আমাৰ এই টিকলিজনীৰ বাৰ্থডে খাবৰ কাৰণে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ নেক্সট আকৌ আহিম এটা নতুন মিনি ভ্লগ লৈ আৰু আপোনালোকে জনাবলৈ নাপাহৰিব দিনটো আজি কেনেকৈ পাৰ কৰিলে